Welcome to my YouTube channel Podum Soigia. আজি আমি মৃত্যুঞ্জয় মন্দিৰ চাবলৈ গৈ আছো। এয়া আছে আমাৰ লক্ষ্যবন্ধু আছে, আমাৰ নিখিল কলিতা আছে আৰু ইয়াত ডিস্কেল ভাই আছে। ডিস্কেল ভাই আমি মহাদেৱক দৰ্শন কৰিবলৈ যাব ওলাইছো। তুমি কিবা এটা কৈ দিয়া। এতিয়া আমি মানে ৰুমৰ পৰা ওলাই আহিছো আৰু গৈ আছো, আপোনালোকে চাই থাকিব, আপোনালোকে দেখাই গৈ আছো। মৃত্যুঞ্জয় মন্দিৰলৈ আহি আছো, গাড়ীত বহি আছো, চাওক দেখাই আছো। ফাইনেলি আমি মৃত্যুঞ্জয় মন্দিৰ এয়া পাই গৈছোহি আৰু এতিয়া আমি ভৰি হাত ধুই লওঁ, ভৰি হাত ধুই লৈ যাওঁ। ইয়াত চাকি জ্বলোৱা হ'ব। এতিয়া আমি এয়া চক মন্দিৰ হওক, এয়া মন্দিৰৰ ওপৰত লিংগ ভাৱৰ ওপৰত এয়া মৌচাক আছে, দেখিছে আপোনালোকে। আৰু কেইবাৰ শিৱলিংগ ভাগত মৌ মাখি বাঁহ লৈ আছে। চব এয়া কিমান ধুনীয়াকৈ চব চৌপাশটো দেখাইছো আপোনালোকক এপাক। এতিয়া আমি চাকি তাকি জ্বলাই আজৰি হ'লো। পাৰ উৰুৱাবলৈ আছিলে, পাৰ উৰুৱালো, বান্ধ উৰুৱালে, মই উৰুৱালো। এতিয়া আমি চক এয়া মানুহ কিমান হৈছে, এয়া চক ভিতৰৰ দৃশ্যটো দেখামগৈ এবাৰ। সেয়া মন্দিৰৰ ভিতৰৰ ভাগ এবাৰ। এতিয়া আমি মন্দিৰৰ পৰা যাবলৈ লৈছোঁ আৰু যাম আৰু এতিয়া লাহেকৈ ওলাই যাওঁ। মন্দিৰৰ পৰা ওলাই আহি হোটেলত সোমাইছোঁ, কিবা এটা খাই লওঁ বুলি। এতিয়া আমি ইফালে বিশাললৈ আহিছোঁ, সৰু বস্তু এটা ল'বলৈ আছে, আপোনালোকে চাই দিব ডাঙৰকৈ দেই। আমি গোটেইকেইটা একেলগে আছোঁ, বান্ধৱে আৰু ইয়াত ডিস্কেল ভাই আছে আমাৰ লগত। এতিয়া মানে মই গা ধুই আহিছো বৰ্তমান, তেওঁ নাই নহয়, তেওঁ লেট্ৰিন লাগি আছে, পুৰা হাগা লাগি আছে, একদম ঢকুলি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।